كل زهرة في رواب الفداء. الحمد لله وحده والصلاة والسلام على من لا نبي بعده. আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। প্রিয় বন্ধু বান্ধবী তথা দাদা বাইদেউহঁত, আজি আলোচনা কৰিবলৈ লৈছোঁ ঈদুল আজহাৰ কিছু অভিজ্ঞতা। আজি যেতিয়া ফজৰৰ নামাজ মছজিদত আদায় কৰাৰ কাৰণে উপস্থিত হ'লোঁ, দেখা পালোঁ আগৰ দিনবিলাকৰ তুলনাত বহুতো মুছল্লিৰ দ্বাৰা মছজিদ পৰিপূৰ্ণ হৈ গৈছে। খুব ভাল লাগে। তাতকৈ বেছি ভাল লাগিল যেতিয়া দেখা পালোঁ 40 মিনিট পিছত ঈদুল আজহাৰ নামাজ মছজিদতে আৰম্ভ। ফজৰৰ নামাজৰ মুছল্লিতকৈ দ্বিগুণ মুছল্লি। খুব ভাল লাগে। কিন্তু যেতিয়া জহৰৰ নামাজ আৰু আসৰৰ নামাজ পঢ়াৰ পিছত দেখা পালোঁ সেই নতুন মুছল্লিবিলাক এজনো নাই। সকলোবিলাক যেন ক'ৰবাত হেৰাই গ'ল। সিহঁত যেন এই 2 ঈদৰ বাহিৰে বাকী 11 মাহে সিহঁতৰ কাৰণে ছুটি পালে। সিহঁতে যেন এই পৃথিৱীৰ পৰা বেলেগ গ্ৰহত বাস কৰা। আজি এইবিলাক হোৱাৰ কাৰণটো হৈছে এই সমস্যা অকল খালি আমাৰ ইয়াতে নহয়, মই জনামতে প্ৰতিটো এলেকাতে আমাৰ দেশৰ বিভিন্ন অঞ্চলত এনেকুৱা পৰিস্থিতি পৰিলক্ষিত হৈছে। এনেকুৱা অৱস্থা পৰিলক্ষিত হোৱাৰ একমাত্ৰ কাৰণ হৈছে ইছলাম সম্বন্ধে অজ্ঞতা। আমি এই দুনিয়াৰ সকলোবিলাক অভিজ্ঞতা অৰ্জন কৰিলোঁ, সববিলাক এক্সপিৰিয়েঞ্চ শিক্ষা ল'লোঁ, কিন্তু আখিৰাতৰ এই ইছলামিক জীৱন ব্যৱস্থা মতে যে আমাৰ জীৱনটো পৰিচালনা কৰিব লাগিব, আমি পৃথিৱীত আহিছোঁ বিদায় ল'বই লাগিব। ইছলাম সম্বন্ধে নলেজ আমাৰ জিৰ'। অথচ দুনিয়া সম্বন্ধে বহুতো লম্বা ডিগ্ৰী লৈছোঁ, কিন্তু সেই ডিগ্ৰী আমাৰ আখিৰাতত কোনো কামত নিদিয়ে। দুনিয়াৰ ডিগ্ৰী যি আছে লওক, বাধা নাই, কিন্তু ইয়াৰ লগত আমাৰ পৰকালতো যাতে সফল হ'ব পাৰে তাৰো ডিগ্ৰী ল'ব লাগিব, আৰু সেই ডিগ্ৰী লোৱাৰ কাৰণে আল্লাহ খৰচ কৰি দিছে। আজি এই ইছলামিক নলেজ নথকাৰ কাৰণেই আমালোকৰ এই দুৰৱস্থা। কিন্তু আফচোচ, এনেকুৱা দুৰৱস্থাই আমালোকৰ কাৰণে ধ্বংস অনিবাৰ্য আমালোকৰ কাৰণে ধ্বংস অনিবাৰ্য। খেতিয়নো আমি বুজি পাম যে চলাত বা নামাজ অকল 2 ঈদৰ দিনৰ কাৰণে নহয়, গোটেই বছৰ জুৰি 5 ওয়াক্ত নামাজ আমালোকৰ আছে। আৰু আল্লাহ তাআলা আমালোকক সৃষ্টি কৰিছে ইবাদতৰ কাৰণেই আমালোকক সৃষ্টি কৰা হৈছে। এই আসমান, জমিন, পৃথিৱী, গছ গছনি, তৰুলতা, গ্ৰহ নক্ষত্ৰ, তৰা, সূৰ্য সকলোবোৰ সৃষ্টি কৰিছে আমালোকৰ উপকাৰৰ কাৰণে। আৰু আল্লাহ পাক জিনাৰ ইবাদত কৰাৰ কাৰণে। তো প্ৰিয় বন্ধু বান্ধৱীসকল, যে আজি সালাত বা নামাজ পঢ়াৰ কাৰণে আমালোকৰ সময় নাই, কিন্তু মই আপোনালোকক এটা পৰামৰ্শ দিব বিচাৰিছোঁ। প্লিজ আপোনালোকে কোৰানুল কাৰিমৰ মনোযোগেৰে চাওক। মই গ্যাৰাণ্টি দি কৈছোঁ, আপোনালোকে তৰ্জমা চাওক, এবাৰ হ'লে চাওক। আপুনি অকল ঈদৰ নামাজ পঢ়ায়, আপুনি অকল ঈদৰ নামাজ নহয়, আপুনি তাহাজ্জুদ নামাজ পৰ্যন্ত পঢ়িবলৈ বাধ্য হ'ব।